সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালো আৰু কেইটামান দিনৰ পাছতে অনুষ্ঠিত হ'বলগীয়া অসম টেট 2021 ভাষা 1 অসমীয়াৰ সিলেবাছৰ অন্তৰ্গত হেম বৰুৱাৰ বিষয়ে আজি এটি ভিডিও মই লৈ আহিছো আহকচোন আমি ভিডিওটো চাওঁ হেম বৰুৱাৰ জন্ম হৈছিল 1915 চনত আৰু মৃত্যু 1977 চনত উচ্চ শিক্ষা কটন মহাবিদ্যালয় আৰু কলিকতা বিশ্ববিদ্যালয় এগৰাকী কবি সাহিত্যিক শিক্ষাবিদ তথা ৰাজনীতিবিদ হিচাপে হেম বৰুৱাৰ প্ৰতিভা আছিল বহুমুখী আধুনিক অসমীয়া কবিতাৰ জগতখনত কবি হেম বৰুৱাৰ আছে এক সুকীয়া স্থান তেওঁৰ কবিতাৰ সংকলন কেইখন হ'ল বালিচন্দা মনময়ূৰী আৰু দুইখন কবিতা পুথিৰ একত্ৰিত সংকলন হেম বৰুৱাৰ কবিতা কেইবাবাৰো বিদেশ ভ্ৰমণৰ অভিজ্ঞতাৰে হেম বৰুৱাই সাগৰ দেখিছা ৰঙা কৰবীৰ ফুল মেকং নৈ দেখিলো ইজৰাইল আদি কেইবাখনো ভ্ৰমণ কাহিনী লিখি থৈ গৈছে তেওঁৰ প্ৰবন্ধ সংকলন হ'ল আধুনিক সাহিত্য সানমিহলি সাহিত্য আৰু সাহিত্য সাহিত্য আৰু সমস্যা এই গাঁও এই গীত আছু ফুল ডাক পখিলি বহাগতে পাতি যাওঁ বিয়া পচুৱাৰ ৰেঙনি স্মৃতিৰ পাপৰি চিহ্নমূল তলসৰা 42ৰ গণবিপ্লৱত অসম সত্য আৰু হিংসা গান্ধীজী আদি ইংৰাজী ভাষাত লিখা তেওঁৰ গ্ৰন্থ কেইখন হ'ল দ্য আগষ্ট ৰিভলিউশ্যন অফ আছাম দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ ফেয়াৰ্ছ এণ্ড ফেষ্টিভেলছ অফ আছাম মডাৰ্ণ আছামিজ পোয়েট্ৰি আছামিজ লিটাৰেচাৰ ফক সং অফ ইণ্ডিয়া লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া কবিতাক পৰিপুষ্ট কৰি তোলাত হেম বৰুৱাৰ অৱদান নিঃসন্দেহে স্মৰণীয় তেওঁৰ কেইটিমান বিখ্যাত কবিতা হ'ল পোহৰতকৈ এন্ধাৰ ভাল মমতাৰ চিঠি এখন চিঠি জাৰৰ দিনৰ সপোন আইতা ইত্যাদি ইয়াতে আপোনালোকৰ এমচিকিউ এনেকৈ আহিব পাৰে যে পোহৰতকৈ এন্ধাৰ ভাল কবিতাটো কাৰ ৰচনা চাৰিটা অপচন দি দিব তাতে আপোনালোকে শুদ্ধ উত্তৰটো লিখিব লাগিব হেম বৰুৱাই কাব্য চৰ্চা কৰা কেইখনমান প্ৰতিষ্ঠিত অসমীয়া আলোচনী হ'ল জয়ন্তী পচুৱা আবাহন আৰু ৰামধেনু উল্লেখযোগ্য যে জয়ন্তী আলোচনীত তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল তাতে তেওঁৰ বান্দৰ নামৰ আধুনিক কবিতাটোৰে কাব্য জীৱনৰ আৰম্ভণি কৰিছিল আলোচনী পচুৱা আৰু আছাম এক্সপ্ৰেছ নামৰ ইংৰাজী দৈনিক বাতৰি কাকতখন তেওঁ সম্পাদনা কৰিছিল আপোনালোকৰ এমচিকিউ এনেকৈ সুধিব পাৰে যে হেম বৰুৱাই সম্পাদনা কৰা ইংৰাজী বাতৰি কাকতখনৰ নাম কি এগৰাকী সাংসদ হিচাপে সৰ্বভাৰতীয় ৰাজনীতিত নিজকে প্ৰতিষ্ঠিত কৰোৱা হেম বৰুৱাই 1957 1962 আৰু 1967 চনত লোকসভালৈ নিৰ্বাচিত হৈছিল 1972 চনৰ ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল অসম টেট 2021 ভাষা 1 অসমীয়া বিষয়ৰ কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰি এই চেনেলত আপোনালোকলৈ আগবঢ়াই থোৱা হৈছে আপোনালোকে ইচ্ছা কৰিলে আই বাটনত ক্লিক কৰি অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ভিডিঅ'কেইটা চাব পাৰিব আপোনালোকে অসম টেট 2021 গণিত সম্পৰ্কীয় ভিডিঅ' চাব বিচাৰে যদি বাওঁফালৰ ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিব অথবা অসমীয়া লেখক সম্পৰ্কে জানিবলৈ সোঁফালৰ ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিব